ৱেলকাম টু মাই ছেকেণ্ড মিনি ব্লগ। আৰু আমি গৈছোঁ দুলীয়াজান বিহুতলী, প্ৰতি বছৰে খুব ডাঙৰকৈ পতা গণেশ পূজা চাবলৈ। আৰু এয়া আমি আহি পাই গ'লোহি। মই আগতে পিছে যোৱা নাই, এইবাৰ প্ৰথম, সেইবাবে ভাবিলোঁ দুয়োটাই গৈ পূজা কৰি আহোঁ। আৰু এয়া সোমাই গৈছোঁ ভিতৰলৈ। আৰু সোমাই গৈয়ে যেতিয়া গণেশ বাবাৰ মূৰ্তিটো দূৰৰ পৰা দেখিলোঁ, মনটো আৰু বেছি ভাল লাগি গ'ল। আৰু প্ৰথম আমি সোমাই গৈয়ে এয়া ধূপ চাকি জ্বলাই সেৱা কৰি ল'লোঁ। এই পূজাভাগ আচলতে ছাউথ ইণ্ডিয়ান লোকসকলে পাতে, সেইবাবে 3 দিন উদযাপন কৰা হয়। আমি 2 নম্বৰ দিনাখনে গ'লোঁ। আৰু এয়া ৰাতিপুৱা ভাগতে ইয়াতে হোম যজ্ঞ পতা হয়।